গুড মৰ্নিং ফ্ৰেণ্ড, হেপী নিউ ইয়েৰ। আজি আমি জানুৱাৰী প্ৰথম দিনটোত আহিছোঁ। আমি ক'ত আহিছোঁ? আমি আহিছোঁ লাংভুকু। লাংভুকু বোলক আমি এতিয়া লাংভুকুলৈ যাত্ৰা আৰম্ভ কৰোঁ। আমি আহি পাই গ'লোহি বালিপথা বজাৰ। বালিপথা বজাৰত আপোনাৰ হাঁহৰ দাম কম বোলে। তাৰপৰা সেইকাৰণে আমি দুটা হাঁহ লৈ ল'লোঁ। পিকুদাই হাঁহটা লৈ কেনেকৈ হাঁহি আহিছে দেখিছেই নহয়। তাৰপিছত এই এমুঠি লাই শাক লৈ ল'লোঁ। এতিয়া আকৌ আমি যাওঁ ব'লক। এই লাংভুকু পোৱাৰ আগত এইখন এখন চেক গেট হয়। চেক গেটত আমি এণ্ট্ৰি ফিজ দি কৰি লৈছোঁ আৰু দি কৰি পেলাই আকৌ এতিয়া যাওঁ ব'লক। হেল্ল' দোস্ত, এতিয়া আপোনালোকে দেখা পাইছে আপোনাৰ কাৰ্বি আংলঙৰ জেগাখনৰ নাম কি বোলে পাহৰি যাওঁ পাই বুলি। কাৰ্বি আংলঙৰ লাংভুকু আপোনাৰ পিকনিক প্লে' গ্ৰাউণ্ড। বৰ্তমান আমি ৱাটাৰফলে যোৱাই নাই। পিকনিক প্লে' গ্ৰাউণ্ডটো চাওক আপুনি, মানুহ কিমান আছে, গাড়ী কিমান মানুহ আহিছে। এয়া মোৰ লগত ইয়াত দেখিছে মই মণি বৰা। আমি আজি 9জন আহিছোঁ। তাকে আমি অকণমান জেগাটো দেখাওঁ আপোনালোকক। প্ৰথম আমি খানা খোৱা জেগাটো চিলেক্ট কৰি লওঁ, ক'ত আমি খানাটো খোৱা হ'ব, কোনখিনিত ভাল হ'ব, পানীৰ সুবিধা হ'ব কোনখিনিত। কি সুন্দৰ পৰিৱেশ চাওক আপুনি। আমাক খানা আয়োজন কৰা বৰ্তমান আমি জেগা পাই গ'লোহি। এতিয়া বিচাৰি বৰ্তমান আপোনালোকক আমাৰ লগৰ কেইটামানক চিনাকি কৰি দিছোঁ। এয়া আমাৰ প্ৰথম চাওকচোন, এইফালে চাৰিটা বটা। এয়া আমাৰ ৰূপম শইকীয়া বৰা, ৰূপম বৰা। এয়া আমাৰ কিশোৰ শইকীয়া ওৰফে বাকীটো এইটো আমাৰ ঋতু বৰা দেই। এইটো আমাৰ ব্ৰেকফাষ্ট আৰম্ভ হৈছে প্ৰথম। আমাৰ লাওতে মাংস কাটি আছে দেই। এইটো আমাৰ মইনা দা দেই, পিঁয়াজ কাটি আছে। প্ৰথম ফ্ৰাই মাংসটো আমি টেষ্ট কৰি লৈছোঁ ইয়াত। তাৰপৰা আকৌ ভাতৰ লগত খাব লাগিব। মজা হৈছে। টেষ্টি বনাইছে। হাই দোস্ত, আমি এতিয়া বলক লাংভুকু ৱাটাৰফললৈ যাবলৈ আমি পাৰ্টিটো ৰেডি হ'লোঁ। বলক আমাৰ কামান আহিব চাই ভাল পাব। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। থেংক ইউ, চেম টু ইউ। লাংভুকু জলপ্ৰপাতৰ এইটো আপোনাৰ প্ৰথমটো জলপ্ৰপাত। ইয়াৰ ওপৰত আৰু দুটা জলপ্ৰপাত আছে। আমি প্ৰথমটো জলপ্ৰপাত আপোনাক দেখালোঁ। মই আপোনাৰ ভইচটো ৰেকৰ্ড কৰি আপোনালোকক শুনাইছোঁ, কাৰণ মই ইয়াত আপোনাৰ যিখিনি কথা কৈ আছিলোঁ সেইখিনি মানে স্পষ্টকৈ নাহিলে। বহুত হুলস্থুলৰ পৰিৱেশ, সেইকাৰণে মানে কথাখিনি নাহিলে। তো আপোনাৰ ইয়াৰ ওপৰত আকৌ ইয়াৰ ওপৰলৈ আমি উঠিম। তাৰ ওপৰত উঠি পেলাই তাৰ ওপৰত এটা আছে, সেইটোৰ ওপৰতো আমি উঠি পেলাই আপোনাক গোটেই সবিশেষখিনি দেখাম। ৱাটাৰফলটো মানে জলপ্ৰপাতটোৰ ওপৰত কি আছে, কি দেখিবলৈ পাওঁ, কিন্তু ইয়াৰ নেক্সটটো ভিডিঅ'ত দেখাম। এইটো ভিডিঅ'ত যদি দেখাই দিওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব। কিন্তু 2 নম্বৰ পাৰ্টটো আপোনাক দিম। 2 নম্বৰ পাৰ্টটো আপোনালোকে চাব। প্ৰথম পাৰ্টটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। কিন্তু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
বহুত কষ্ট কৰি পেলাই ভিডিঅ'টো বনাইছোঁ আৰু ইয়াৰ ওপৰে যিটো ৱাটাৰফল মানে যিটো জলপ্ৰপাত আমি উঠিম সেইটো আৰু ডেঞ্জাৰ আৰু ভয়ানক ৰাস্তাইদি আমি ওপৰলৈ গৈছিলোঁ তো আপোনাক দেখাম আপোনালোকক তো এই ভিডিঅ'টো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব তেতিয়া 2 নম্বৰটো ভিডিঅ' আপোনালোকৰ লগতে আগবঢ়াবলৈ বহুত সাহস পাম মানে বহুত সকাহ পাম